আজি আমি চেপ্টাৰ 7 ত্ৰিভুজ চেপ্টাৰ ত্ৰিভুজ নামৰ চেপ্টাৰটোৰ 7.1 6 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। 6 নম্বৰ প্ৰশ্নত কৈছে চিত্ৰত AC = AE, তাৰ মানে AC = AE দিয়া আছে আৰু AB = AD, AB = AD দিয়া আছে আৰু এংগল BAD = এংগল EAC, তাৰ মানে BAD এই কোণটো এইখিনি কালাৰ কৰা অংশটো ইকুৱেল টু EAC এই কালাৰ কৰা অংশৰ লগত সমান, তাৰ মানে এই অংশটো এই অংশৰ লগত সমান এইখিনি দিয়া আছে। দেখুৱা যে BC = D, তাৰ মানে BC = D বুলি দেখুৱাব লাগিব। ঠিক আছে, সলিউশন দিয়া আছে। AC = AE ক'লোই মই, AB = AD আৰু এংগল BAD = এংগল EAC দেখুৱাব লাগে যে BC = D। এইখিনিলৈকে আমাৰ ক্লিয়াৰ হ'ল। এতিয়া আমি প্ৰমাণ কৰিম যেহেতু এংগল BAD = এংগল EAC, তাৰ মানে ইয়াতে আমি বুজি লওঁ BAD মানে এই কোণটো, BAD মানে এই কোণ, BAD = EAC, তাৰ মানে এই কোণৰ লগত সমান বুলি কৈছে। এতিয়া কথাটো হ'ল আমাক প্ৰমাণ কৰিব কৈছে, প্ৰশ্নত আমাক প্ৰমাণ কৰিব দিছে যে BC = D। তো BC কোণ ক'ত আছে চোৱা, BC মানে কোনটো ত্ৰিভুজৰ অংগ হয়, ABC ত্ৰিভুজৰ অংগ হয় আৰু দিছে প্ৰমাণ কৰিব DE, D কোনটো হয়, DE, D কোনটো ত্ৰিভুজত আছে, ADE ত্ৰিভুজত আছে। ঠিক আছে, গতিকে আমি BC আৰু D সমান দেখাবৰ কাৰণে ABC আৰু ADE এই দুটা ত্ৰিভুজ সৰ্বাংগ দেখুৱাব লাগিব। গতিকে ABC ত্ৰিভুজ ADE লগত সৰ্বাংগ দেখাবৰ কাৰণে আমি ABC ত্ৰিভুজৰ কোণ ল'ব লাগিব। যেনেকৈ BAD আছে, আমাক দিয়া আছে BAD এই কোণটো EAC লগত সমান বুলি কৈছে। এতিয়া কথা হ'ল যদি আমি ABC ত্ৰিভুজ দেখাব লগা হয় তেতিয়াহ'লে এই কোণটো এইখিনি ৰং কৰাৰ লগত কি হ'ব, যোগ হ'ব লাগিব। তেতিয়া যোগ হ'লে কি হ'ব, BAC পাম। ঠিক একেদৰে DAE ত্ৰিভুজৰ অংগ হিচাপে ল'বৰ কাৰণে EAC ত্ৰিভুজৰ কোণৰ লগত এই খালী অংশটো যোগ কৰিব লাগিব। তাৰমানে এইটো যোগ কৰি দিলে এই খালী অংশটো যদি ইয়াৰ লগত যোগ কৰি দিওঁ তে BAC পাম, আৰু খালী অংশটো যদি ইয়াৰ লগত যোগ কৰি দিওঁ DAE পাম। ঠিক আছে, গতিকে আমি কি কৰিব লাগিব, এই দুইটাৰ লগত এইটো কোণ কমন কোণটো যোগ কৰিব লাগিব। ঠিক আছে, আৰু সেইটো যোগ কেনেকৈ কৰিছে চোৱা, এংগল BAD এইটো তাৰ লগত এই DAC কোণটো দুইফালে যোগ কৰা হৈছে। BAD লগত DAC = EAC লগত DAC যোগ কৰা হৈছে। কৰিলে কি হয়, BAD + DAC মানে BAD + DAC মানে এইখিনি লগত এইটো যোগ কৰিলে কি হ'ব, BAD + DAC, তাৰমানে এইটো কোণ প্লাছ এইটো কোণ কৰিলে কি হ'ব, BAC পাম। গতিকে BAC ইকুৱেল এফালে EAC লগত এইখিনিৰ লগত EAC লগত DAC যোগ কৰিম এইখিনি, তো কি পাম, DAE কোণ পাম। এইটো DAE কোণ। ঠিক আছে, 1 নম্বৰ। এতিয়া ত্ৰিভুজ BAC আৰু ত্ৰিভুজ DAEৰ পৰা পাওঁ, তাৰমানে এইটোতো কথা কৈছোঁ মই, BAC আৰু DAE ত্ৰিভুজৰ পৰা পাওঁ। কি পাম, AB = AD, তাৰমানে AB = AD এইটো আমাক দিয়া আছে। ABC ত্ৰিভুজৰ AB টো ADE ত্ৰিভুজৰ ADৰ লগত সমান। ঠিক আছে, তাৰমানে এইটো প্ৰদত্ত প্ৰশ্নটো দিয়া আছে। তাৰপৰা AC = AE কোনখিনি বুজায়, ABC ত্ৰিভুজৰ AC টো ADE ত্ৰিভুজৰ AEৰ লগত সমান। ঠিক আছে, এইটো প্ৰদত্ত আমাক দিয়া আছে। এতিয়া কথা হ'ল আমি কোন দুটা বাহু ইউজ কৰিছোঁ, ABC ত্ৰিভুজৰ কোন দুটা বাহু ইউজ কৰিছোঁ, AB আৰু AC ইউজ কৰিছোঁ। গতিকে এই দুটা বাহুৰ মধ্যৱৰ্তী কোনটো হ'ব, এই এংগল BAC হ'ব। এইফালে ADE ত্ৰিভুজৰ কোন দুটা বাহু ইউজ কৰিছোঁ, AD আৰু AE। গতিকে AD আৰু AE বাহুৰ মধ্যৱৰ্তী কোণ কি হ'ব, মাজৰ কোণটো, এই দুটা বাহুৰ মাজৰ কোণটো DAE হ'ব। তাৰমানে ABC ত্ৰিভুজৰ BAC কোণটো DAE ত্ৰিভুজৰ DAE কোণটো সমান। এইটো BAC = DAE 1 পৰা 1 নম্বৰত আৰু অলৰেডি আমি আলোচনা কৰি পৰা নম্বৰিং কৰি থৈছোঁ, তাৰ পৰা লৈ আহিছোঁ। তাৰমানে আমি কি পালোঁ, বাহু কোণ বাহু মাজৰ ত্ৰিভুজ দুটা এতিয়া কি হ'ব, সৰ্বাংগ সম হ'ব, কাৰণ 3টা অংগ সমান দেখালোই।
ঠিক আছে বি এ চি ত্ৰিভুজৰ তিনিটা অংগ ডি এ ত্ৰিভুজৰ তিনিটা অংগৰ লগত সমান হৈছে আৰু কি হিচাপত হৈছে বাহু কোণ বাহু হিচাপে সমান হৈছে গতিকে আমি এই ত্ৰিভুজ দুটাক কি ক'ব পাৰোঁ ত্ৰিভুজ বি এ চি আৰু ত্ৰিভুজ ডি এ ই সৰ্বাংগ সম বুলি ক'ব পাৰোঁ কি চৰ্ত মতে বা ক'বা বিধি মতে ঠিক আছে এতিয়া যেতিয়া দুটা ত্ৰিভুজ সৰ্বাংগ সম হৈ যায় তাৰ অনুৰূপ অংগবিলাক কি হ'ব সমান হ'ব গতিকে বি চি ইকুৱেল টু ডি চিপিচিটি মানে চিপিচিটি মানে কাৰেছপণ্ডিং পাৰ্টছ অফ কংগ্ৰুৱেণ্ট ট্ৰাইংগল দেখুওৱা হ'ল ঠিক আছে তাৰমানে আমি দেখালোঁ কি বি চি ইকুৱেল টু ডি দেখালোঁ বুজি পাইছে বি চি ইকুৱেল টু ডি দেখুওৱা হ'ল প্ৰমাণিত হ'ল ঠিক আছে নেক্সট আমি 6 নম্বৰ আলোচনা 7 নম্বৰ প্ৰশ্নত কৈছে এ বি এডাল ৰেখাখণ্ড আৰু পি ইয়াৰ মধ্যবিন্দু তাৰমানে এ বি এডাল ৰেখাখণ্ড আৰু পি ইয়াৰ মধ্যবিন্দু একেবাৰে মাজত আছে তাৰমানে তাৰপিছত কৈছে যে এ বিৰ একেফালে থকা ডি আৰু ই দুটা এনে বিন্দু যাতে এংগল বি এ ডি ইকুৱেল টু এংগল এ বি তাৰমানে ডি আৰু ই এনে বিন্দু যাতে এংগল বি এ ডি মানে এই কোণটো বি এ ডি কোণটো এংগল এ বি ৰ লগত সমান তাৰমানে এ বি ইৰ লগত সমান তাৰমানে এই কোণৰ লগত সমান এই কোণটো এই কোণৰ লগত সমান বুলি কৈছে ঠিক আছে তাৰপিছত কৈছে আৰু এংগল ই পি এ ইকুৱেল টু এংগল ডি পি বি এংগল ই পি এ মানে এইটো কোণটো এই কোণটো কালাৰ কৰা অংশটো এই কোণটো এংগল ডি পি বিৰ লগত সমান তাৰমানে এই কোণৰ লগত সমান বুলি কৈছে ঠিক আছে তাৰমানে আমি গম পালোঁ যে এই কোণটো এই কোণৰ লগত সমান এই এংগল এইটো এংগল বিৰ লগত সমান আৰু এই অংশটো এই কোণটো এই কোণৰ লগত সমান বুলি দিয়া আছে দি পেলাই কি দেখুৱাব কৈছে দেখুওৱা যে ত্ৰিভুজ ডি এ পি ইকুৱেল সৰ্বাংগ সম ত্ৰিভুজ ই বি পি ত্ৰিভুজ ডি এ পি এই ত্ৰিভুজটো সৰ্বাংগ সম কাৰ লগত ই পি বিৰ লগত তাৰমানে ইয়াৰ এই ত্ৰিভুজটো যদি আমি এই ই পি বিৰ লগত যদি খাপ খুৱাই দিওঁ সম্পূৰ্ণৰূপে মিলি যাব ঠিক আছে এতিয়া কেনেকৈ প্ৰমাণ কৰি চাই লওঁ সলিউশ্যন আৰু 2 নম্বৰত কৈছে যে এ ডি ইকুৱেল টু বি তাৰমানে কি কৰিব কৈছে এ ডি টু বিৰ লগত সমান বুলি দেখুওৱা হৈছে ঠিক আছে সলিউশ্যন দিয়া আছে এ বি ৰেখাখণ্ডৰ পি মধ্যবিন্দু এইবিলাক সব আলোচনা কৰা হৈছে পি কি হয় মধ্যবিন্দু হয় এ বি ৰেখাৰ এ বিৰ একেফালে থকা ডি আৰু ই দুটা বিন্দু যাতে বি এ ডি ইকুৱেল টু এ বি আৰু ই পি এ ইকুৱেল টু ডি পি বি গোটেইখিনি মই বুজাই দিছোঁ দেখুৱাব লাগে যে 1 নম্বৰ ত্ৰিভুজ ডি এ পি সৰ্বাংগ সম ত্ৰিভুজ ই বি পি আৰু 2 নম্বৰ এ ডি ইকুৱেল টু বি প্ৰমাণটো কেনেকৈ কৰিছে চোৱা যিহেতু ই পি এ ইকুৱেল টু ডি পি বি তাৰমানে এইটো ই পি এ ইকুৱেল টু ডি পি বি ঠিক আছে এতিয়া আমি গম পাম যে আমি কোন দুটা ত্ৰিভুজ সৰ্বাংগ সম দেখাব লাগিব ডি এ পি আৰু ই পি বি এতিয়া ডি এ পি হয় নাই ডি এ পি কওঁতে কোনটো ত্ৰিভুজ এইটোক এটা কোণ পৰিল আৰু এই গোটেইখিনি এটা কোণ পৰিল কিন্তু আমাক ইয়াত গোটেইখিনি অন্তৰ্ভুক্ত হৈ থকা নাই এই কোণত এই কোণটো এইখিনিহে কৈছে এইখিনি কোণেহে কথা কৈছে কিন্তু সম্পূৰ্ণ নাই আকৌ ই পি বি মানে ডি এ পিৰ লগত ই পি বি সৰ্বাংগ সম হোৱাৰ কথা কৈছে গতিকে ই পি বিটো এইখিনি কোণে লোৱা হৈছে এইখিনিতো খালী হৈ আছে গতিকে এইটো কোণ আৰু এইটো কোণ এই দুটা কোণৰ লগত যদি মই খালী অংশটো যোগ কৰি দিওঁ তেতিয়াহ'লে এইটোৰ লগত যদি যোগ কৰোঁ তেতিয়াহ'লে এই সম্পূৰ্ণ কোণ পাম তাৰমানে যিটো এ পি বিত সোমাই যাব আৰু এই কোণৰ লগত যদি এইটো যোগ কৰি দিওঁ তেতিয়াহ'লে ই পি বিত সোমাই যাব ঠিক আছে গতিকে আমি যোগ কৰিম ই পি এ ইকুৱেল টু এংগল ডি পি বি এতেকে ই পি এ প্লাছ ডি পি মানে এইটো যোগ কৰিছোঁ ডি পি ই যোগ কৰিছোঁ দুইফালে যোগ কৰিছোঁ এইটোৰ লগতো যোগ কৰিছোঁ এইটোৰ লগতো যোগ কৰিছোঁ ঠিক আছে ডেট ইমপ্লাইজ ই পি এৰ লগত ডি পি যোগ কৰিলে কি হ'ব চাই লোৱা ই পি এৰ লগত যদি ডি পি যোগ কৰিছোঁ এ পি ডি পাম ঠিক একেদৰে ডি পি বিৰ লগত যদি আমি ডি পি যোগ কৰি দিওঁ তেতিয়াহ'লে কি পাম ই পি বি পাম ঠিক আছে 1 নম্বৰ দিলোঁ এ পি ডি ইকুৱেল টু বি পি ই এতিয়া ত্ৰিভুজ ডি এ পি আৰু ত্ৰিভুজ ই বি পিৰ পৰা পাওঁ তাৰমানে কোনটো ত্ৰিভুজৰ কথা কৈছে ত্ৰিভুজ ডি এ পি আৰু ত্ৰিভুজ ই পি বিৰ পৰা পাওঁ কি পাওঁ চাই লোৱা 1 নম্বৰ পাম এ পি ডি ইকুৱেল টু বি পি এ যিটো আমাক 1ৰ পৰা দিয়া আছে প্ৰশ্নটো দিয়া আছে আমাক এইটো আমাক প্ৰমাণ কৰি থোৱা আছে এ পি ডি ইকুৱেল টু বি পি 1ৰ পৰা
তাৰপিছত আৰু যে এ পি ইকুৱেল টু বি পি, তাৰমানে এ পি ডি ত্ৰিভুজৰ এ পিৰ লগত ই পি বি ত্ৰিভুজৰ বি পি সমান, তাৰমানে এই কোণটো এই অংশটো এই এ পি বাহুটো বি পি বাহুৰ লগত সমান। ঠিক আছে, আৰু মানে আমি কি পালোঁ, কোণ পালোঁ আৰু বাহু পালোঁ। তাৰপিছত 3 নম্বৰ দিয়া আছে আমাক এংগেল পি এ ডি, তাৰমানে পি এ ডি এই কোণটো কাৰ লগত সমান, এংগেল পি বিৰ লগত সমান, তাৰমানে পি বি ইৰ লগত সমান, তাৰমানে এই কোণৰ লগত সমান, তাৰমানে এই কোণটো এই কোণৰ লগত সমান। আৰু এইটো প্ৰশ্নত দিয়া আছে, কেনেকৈ দিয়া আছে, যিহেতু বি এ ডি ইকুৱেল টু এ বি, তাৰমানে কেনেকৈ দিয়া আছে, বি এ ডি ইকুৱেল টু ই বি এ বি ই এই ধৰণে দিয়া আছে। যিয়েই নহওক কোণটো একেটাকে বুজা আছে। সৰুকৈ আমি গোটেইখিনিক এনেকৈ নকয় বি এ ডি নকৈ পেলাই পি এ ডি ক'লোঁ, আৰু এফালে এ বি ই নকৈ পেলাই পি বি ক'লোঁ, কথাটো একেই। গতিকে আমি পি এ ডি পি বি পালোঁ কেনেকৈ, পি এ ডি ক'লোঁ এ বি কাৰণে। গতিকে আমি কি পালোঁ, কি এ পি ডি বা ডি এ পি ত্ৰিভুজৰ কি অংগ ব্যৱহাৰ কৰিলোঁ, কোণ বাহু কোণ, তাৰমানে এই দুটা ত্ৰিভুজ কি ত্ৰিভুজ ডি এ পি আৰু ত্ৰিভুজ ই বি পি সৰ্বাংগ সম হ'ল, কি বিধিমতে হ'ল, কোণ বাহু কোণ বিধিমতে হ'ল। ঠিক আছে, আৰু 2 নম্বৰত আমাক প্ৰমাণ কৰিব দিছিল এ ডি ইকুৱেল টু বি দেখুওৱা, তাৰমানে এইটো কি দেখাব কৈছে, এ ডি ইকুৱেল টু পি দেখা, যিহেতু আমি ডি এ পি আৰু ই পি বি ত্ৰিভুজ সৰ্বাংগ সম দেখুৱালৈ, ডি এ পি আৰু ই পি বি ত্ৰিভুজ সৰ্বাংগ সম দেখুৱালৈ, গতিকে সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংগটো সমান হ'বই। গতিকে এ ডি ইকুৱেল টু বি, এ ডি ইকুৱেল টু বি কিয় সমান, এ ডি ইকুৱেল টু বি কিয় সমান, চি পি চি টি মানে কাৰেস্পণ্ডিং পাৰ্টছ অফ কংগ্ৰুৱেণ্ট ট্ৰাইংগল, তাৰমানে সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংগ সমান দেখুওৱা হ'ল। ঠিক আছে।